দাদি আজি আমি একটা বস্তু দেখা পালাম দোস্ত চাবার কাৰণে হেৰি কৰা শ্বুটিং কৰি আছে আমাৰ মিষ্টাৰ বঙাইগাঁৱৰ তিৰাপ্ৰায় চৌধুৰী শ্বুটিং অলপমান আপোনালোকক দুখাম আৰু তাৰ আগতে একটা আমি ফটো উঠি লওঁ চেলফি মাৰি লওঁ এইটা আমাৰ ছাৰ হয় কি শ্বুটিং কৰিব আহিছে আজি আজি আমার বিহারির একটা শুটিং আছে আমার তিনখান ভিডিও বানাম ছোট ছোট সেইখানে এতে আইসং আমার ভাইটিক লগ পাইছং এর চ্যানেলে তো কাম করছং আর ভবিষ্যতেও করিম লগ পাই থাকিম রাইজক দোস্ত চলি আছে সেইদি শ্বুটিং চলি আছে বাহৰ বাৰীত মানে কিবা হাগাৰ শ্বুটিং কৰি আছে নেকি গম নাপাওঁ এনেই মানে আন্দাজত ক'ব পাৰিলোঁ আৰু যে কি কয় হাগাৰ মানে শ্বুটিং চলি আছে দোস্ত এই ভিডিঅ'টো চাবৰ কাৰণে যাব লাগিব আপুনি তিৰাপ্ৰায় চৌধুৰী চেনেলত আপোনাৰ তাৰ চেনেল মই লিংক ডিছক্ৰিপশ্যনত দিম তো আপোনালোকে যাই চাই ল'ব ভিডিঅ'টো দোস্ত আমাৰ এইবাৰ এই কি কয় এটা আমাৰ বিহাৰী দা এইবাৰ এটা ডাইলগ ক'ব বিহাৰৰ আপোনালোক শুনক जब हम बिहार में खेती करते हैं तनी हाँ अब कितना ही आलू का खेती करते हैं हमारा खेत में जो लालू हुई आता है ना वो बिहार को जो हम कितना मशहूर आलूआ खेती होते हैं लालू ही आलूआ खा खा करके गोल हो जाएगा तो हम जो जब जेल में था ना लालुआ वो भी जेल में ही जाके लालुआ भी राबड़ी का हाथों ही आलू खाता है आलू सब्जी खाता है तो जितना कि कितना मशहूर है लालू का सब्जी तो बिहार में बहुत आलू का खेती मशहूर है अब जाएगा तो बिहार में खेती लालू खेती का आलू खेती का वहाँ पर देखना जाएगा ठीक है हाँ मदन लाल जी एक बार जो हम वो जो मदन लाल को ही मिला था है ना जो ट्रेन में बैठा के हम लोग गेला ही जो हम उड़ीसा में गेला है जो हमको कहता नहीं कि जो एक बार जो हम रामलीला करता ही जो राम लक्ष्मण में जो कांडे पे बैठा के समुद्र पार कहे तली और कितना मुश्किल है कि रामलीला की याद हमको बहुत याद आ रहा है वाह 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 50 बीघा पदना खिड़की करके असम में आवाता नहीं है বস্তুটো আমাৰ পাছত দেখাব লাগছে আমি আজি বাজাৰত যাব ওলাইছিলোঁ দেখাব লাগছে এতিয়া শ্বুটিং চলি আছে আমাৰ ছাৰৰ মিষ্টাৰ তিৰাপ্ৰায় চৌধুৰী চেনেলৰ এই ভিডিঅ'বিলাক দেখা পাব যিগিলা বৰ্তমান চলি আছে মানে অৰ্থাৎ হেৰি এইগিলা শ্বুটিং চলি আছে শুরু হৈ আছে আমাৰ মিষ্টাৰ দম্বৰুৰ দাদী মানে অৰ্থাৎ আমাৰ দাদী শ্বুটিঙৰ কাৰণে ৰেডি হৈ আছে বিৰাট মানে এক্সাইটিং হৈ আছে একদম এক্সাইটিং মই শ্বুটিঙত যাম আৰু মই গাড়ী ষ্টাৰ্ট দিছোঁ আৰু মানে পামেই আৰু তাৰমানে এনেকুৱা লাগে কিনা মোৰ অলপ ভয় লাগে আমাৰ এলা ভয় নালাগে প্ৰথমে লাগছিল এলা কিন্তু আমাক ভয় নালাগে কৰতে মানে এক্সপিৰিয়েঞ্চ আহি গৈছে আৰু আমাৰ মানে কাট এতিয়া নহয় খুব কম হয় সেইকাৰণে ভাল লাগে আমি ধৰ যদি 5 মিনিটৰ চিন হয় মোটামুটি 1 মিনিটত আমি ক্লিয়াৰ কৰি যাওঁ মোটামুটি বেকাৰ আৰু এটা ঠিক আছে মই শ্বুটিঙত যাম আৰু হা ভাইটি চোন আৰু যাৰ আগমুহূৰ্তত এই আমাৰ অন্নজিৎ ৰাভাক লগ পালোঁ তেখেতৰ নিজে এটা চেনেল আছে লোকেল ল'ৰা একদম বঢ়িয়া নাম চেনেলটোক ছাবস্ক্ৰাইব কৰক ৰাইজে ধন্যবাদ আহিছোঁ এই এখন শ্বুটিং চলিছে মোৰ আমাৰ দাদী গেল শ্বুটিঙত মানে দোস্ত এইটো হেৰিত কি কয় মানে এইটো ভিডিঅ'ত মানে ইমান হেৰিত সোমাইছিল যে ক'বকে পাহৰিছে যে কিবা ডাইলগ আছে নালাগে এইটোতো কোনো নতুন কথা নহয় আইতো এইটো নতুন কথা নহয় নতুন কথাটো নহয় উমাৰ ডেইলি काजिया से संसार नहीं चलेगा काजिया से संसार नहीं चलेगा हमार घर में हमार कमल अम्मा कितना मधुर कथा सुनाई हमारे रखित है तो हमार काजिया नहीं होता है जो समझाता होता है ना जो बुझाबो लगी वो
অলপমান কিবা কোৱা আমাৰ আজি দেহাতী দেশং তোৰ চেনেলটাৰ নাম কি লোকেল ল'ৰা। লোকেল ল'ৰা এই লোকেল ল'ৰা চেনেলটা আপোনালোকে চাব ভাল পাব আৰু ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দাবাই দিব আমাক সদায় দেখা পাব লোকেল ল'ৰা এই লোকেল ল'ৰা অন্নজিৎ ৰাভাৰ চেনেল খুব ভাল চেনেল ৰাইজে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু সেই যে বড়ো একটা ঘণ্টি আছে এই টাং টাং কৰি একদম পুৰা পাতাই দিব ৰাইজে ভাল পাব আমাকো কেতিয়াবা কেতিয়াবা এই চেনেলত লগ পাব ধন্যবাদ